আপোনালোকে বাৰু কোনে কোনে ভাল পায় নাৰিকলৰ পানীৰ জুতি পিছে কোনেনো ভাল নাপাব ইমানে বেছি গৰম দিছে ৰাতিপুৱা আজি খালোঁ নাৰিকলৰ পানী ৰ'ব গৈছে আপোনালোকক সকলো কাহিনী গৈ আছোঁ মই আহিলোঁ আমাৰ খুৰীমাৰ মাকথৰ ঘৰ মানে মোৰ মামাথৰ ঘৰ আৰু এইফালে বহুতে বেছি গৰম দিছে সূৰ্যৰ পৰা যে মানুহজনক মাৰিবই নেকি ইমানে তাপ আৰু খুৰীমাৰ পূৰা গাছত পূৰা নাৰিকলৰ ডাব লাগি আছে ময়ো ক'লোঁ খুৰীমা এটা নাৰিকলৰ ডাব পাৰি লওঁ দেই খুৰীমাই ক'লা আগৰে পাৰা আছিল ধুনীয়াকৈ মোক হাতত দি দিলা তাৰপিছত মই খুৰীমাৰ বিখ্যাত দাখন লৈ পূৰা নাৰিকলটো মোৰ নিজৰ হাতৰ বল প্ৰয়োগ কৰি নাৰিকলটোৰ টিকাখন কাটি ল'লোঁ তাৰপিছতে নাৰিকলটোৰ টিকাখন কাটাৰ পিছতে মই এটা গ্লাছৰ পৰা কাপতে নাৰিকলৰ পানীখিনি উলিয়াই লৈ খোৱা আৰম্ভ কৰি দিলোঁ মই পিছে একলাই খানি ল'ব খুৰীমাও খোলাক তাৰপিছত নাৰিকলৰ খোলাটো কিছুমানে ফেলাই দিয়ে মানে পানীখিনি খাৰ পিছত এইফালে খোলাটো ধুনীয়াকৈ কাটি ল'লোঁ পিছে ভিতৰত ধুনীয়া নাৰিকল আছিল খাই লৈ এইফালে গা পা ধুই লগৰকেইটাৰ লগত আহিলোঁ আমাৰ বহৰী সত্ৰ মানে হৰিদেৱ সত্ৰ আজি হৰিদেৱ বাবাৰ মানে মহাপ্ৰভুৰ 599 আৱিৰ্ভাৱ তিথি মানে আজি জন্মতিথি এইফালে ধুনীয়াকৈ শোভাযাত্ৰা আৰম্ভ হৈ গ'ল আগতে আমি আগতে এইফালে ধুনীয়াকৈ হৰিদেৱ বাবাৰ সেৱা প্ৰাৰ্থনা কৰোঁ মোৰ লগতে সকলোৰে ভালৰ কাৰণে আজিৰ ব্লগটো ইমানে